Vote ke chok dunjia phan chirok tok ase ke kachapatti online penduji. Lapen Karbi Anglong Autonomous Council kilik lapen voter list along amen kang than ponjia phan setame kidam tang thang thang ni phai kriner kebani Pherangke mai long kapang dak pon. Election Commission of India pen voter awareness contest kibi ponji lapen Karbi Anglong Autonomous Council kilik kape dojia phan voter list along ahok pedamen ki dunangji. Lapen kechok chedo anamen kang than ponjia phan kidam tang thang thang ni phai kriner kebani West Karbi Anglong Deputy Commissioner Sahem Conference Hall along Arni Tili por phai krehini malom Deputy Commissioner Sangpi Krishna Barua Asia Spen mai chepahem phupo. Bangso Hood Election Commission of India hukum ki piatengsi voter awareness contest online pen kachepati ka padu ponjia phan DC pen pangdak pon. ECI SVEEP.nic.in আৰু এটা আছে যে য'ত আপোনালোকে এন্ট্ৰিখিনি পঠাব পাৰে সেইটো হৈছে voter-contest@eci.gov.in এই দুটা পৰ্টেলত গৈ যিকোনো এজন মানুহে এই কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব। Labangso kachepatti along vote ke jok dunjia pang putin setame my vote is my future power of one vote goes live pu kecheng si national voter awareness contest ki bialong manghu hak ananong e tangka long ponji buta West Karbi Anglong DC Krishna Barua pen lamthei jaipon অতি সোনকালে most probably এপ্ৰিলত হ'ব পাৰে গতিকে তাৰ বাবে আমাক নোটিফিকেশ্যন এটা কৰিছে যে আমি ইলেক্ট্ৰেল ৰোলখিনি পাব্লিছ কৰিব লাগিব তাৰ আপোনালোকক ডেট দিয়া হৈ গৈছে গতিকে সেই বিষয়েও আমাৰ এডিসি ইলেকশ্যন আছে তেখেতে এই ডেটকেইটাৰ বিষয়ে আপোনালোকক ক'ব তাৰ আমি কেতিয়া আমি পাব্লিছ কৰিম তাৰ অবজেকশ্যনছখিনি আমি কেতিয়া ল'ম আৰু কেতিয়া ফাইনেল পাব্লিকেশ্যন কৰা হ'ব সেই বিষয়ে ডেটকেইটা আপোনালোকক জনাই দিব আৰু লগতে আমি আপোনালোকক হেণ্ডআউট দি দিম এই কম্পিটিশ্যনৰ বিষয়ে আৰু লগতে আমাৰ যিটো শ্বেডিউল ফৰ draft publication which is scheduled upon World Cup West Karbi Anglong angkang voter list along honte meme lapen kang than pon me amen do an thang thang ni phain ko ra clear ni bangdak ponji amen kachepat chok lapen kapekeng pon thujia phan there pojiklo ni phai crazy surihini rain ko ra hiniar ni an bethik ponlo lapen ni phain ko resi durmiar ni kangchap an patangsi there pojiklo ni phain ko ra phorni final photo electoral roll beklang pon popusi ADC Rahman pen Pherangke mai ke phalong tangda কৰিলে যে আমাৰ যিটো কাৰ্বি আংলং অটোনমাস কাউন্সিল ইলেকশ্যন সেইটো বিষয়ে অলৰেডি আমাৰ এছপাৰ আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যন যিটো আছিলে তেখেতৰ ইনষ্ট্ৰাকশ্যন মতে আমি অলৰেডি প্ৰিপাৰেশ্যন আমি আৰম্ভ কৰিছোঁ একৰ্ডিংলি আমাৰ এটা ফাৰ্ষ্ট কামটো আছিলে যে আমি ইলেক্ট্ৰল ৰোল এটা প্ৰিপেয়াৰ কৰিব লাগে আৰু একৰ্ডিংলি আমাৰ গভৰ্ণমেণ্টে নটিফিকেশ্যন কৰিছে ষ্টেট ইলেকশ্যন কমিশ্যনে যে আমাৰ ড্ৰাফ্ট ৰোল পাব্লিছ হ'ব আমি কৰিম 24 ফেব্ৰুৱাৰী আমি ড্ৰাফ্ট ৰোল পাব্লিছ কৰিম 24 ফেব্ৰুৱাৰীৰ পিছত আমাৰ আহিব ডেটটো আহিব লাষ্ট ডেট ফৰ ৰিচিভিং ক্লেইম এণ্ড অবজেকশ্যন যেতিয়া মানুহখিনি যেতিয়া ড্ৰাফ্ট ৰোল চাব তাত যদি ক্লেইম অবজেকশ্যন থাকে তেতিয়াহ'লে তেখেতসকলে লাষ্ট ডেট থাকিব আমাৰ ক্লেইম এণ্ড অবজেকশ্যনৰ আমাৰ থাকিব 11 মাৰ্চত আমাৰ মানে ক্লেইম অবজেকশ্যনৰ লাষ্ট ডেট কাৰোবাৰ যে ওজাৰ আপত্তি থাকে নাম ইনক্লুজন হ'ব পাৰে বা ডিলিশ্যন হ'ব পাৰে তেতিয়াহ'লে 11 ভিতৰত সেইখিনি কৰিব লাগিব নেক্সট আহিব লাষ্ট ডেট ফৰ ডিছপ'জেল অফ ক্লেইম এণ্ড অবজেকশ্যন আমি যিখিনি আমি ফৰ্ম ৰিচিভ কৰিম যিখিনি আমি ক্লেইমৰ কাৰণে আমি লাষ্ট ডেট থাকিব আমাৰ ডিছপ'জ কৰা 21 মাৰ্চত আমি এই ফৰ্মখিনি যিখিনি আমি ফৰ্ম পাম কাৰোবাৰ নাম সোমাব লাগে বা কাৰোবাৰ কেনচেল কৰিব লাগে সেইখিনি আমি 21/3/22 আগতে আমি কামখিনি শেষ কৰিম নেক্সট আহিব আমাৰ যেতিয়া আমাৰ ক্লেইম অবজেকশ্যন খিনি কমপ্লিট হ'ব তেতিয়া আমাৰ আহি যাব যে পাব্লিকেশ্যন অফ ফাইনেল ৰুল আৰু এবাৰ এনেকুৱা আছিলে যে এছপাৰ এতিয়ালৈকে ইলেকশ্যন ষ্টেট ইলেকশ্যন কমিশ্যনৰ মতে আগতে আছিলে আমাৰ ইলেক্ট্ৰল ৰুলটো ফটো নাছিলে এইবাৰ আমাৰ যিটো কাউন্সিলৰ ইলেকশ্যন ৰুল হ'ব সেইটো আমাৰ লাষ্ট ডেট পাব্লিছ কৰিম আমি 25 আমি ফাইনেল ৰুলটো আমি পাব্লিছ কৰিম আৰু এইবাৰ ইলেক্ট্ৰল ৰুলত আমাৰ Hamren pen Daniel Inghi Karbi Anglong live